নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভাল আৰু যাৰ বেয়া চলি আছে সকলো ভাল হ'ব, কাৰণ ভগৱানে ভাল বেয়া সকলো দিয়ে। চ' বন্ধুসকল, ভিডিঅ' মানে মোৰ দিয়া বহুত বেছি লেট হয়। এদিন এটা দিওঁ, সেইদিন এটা দিওঁ। চ' উপায় নাই, কাৰণ মানুহটো বহুত বেছি লেজি, আপোনালোকেতো জানেই। গতিকে আজি থাম্বনেল দেখিতো গম পাইছে, আজি ক'লৈ যাবলৈ লৈছোঁ। আজি মাজুলী যাবলৈ লৈছোঁ। মাজুলীতে জনিছোঁ। হ'ব বহুত হৈ গ'ল। চ' বন্ধুসকল, দেখা আপোনালোকক কি কৰিবলৈ যাওঁ। মানে বিশেষ কাম এটাতে যাওঁ, কিন্তু সেই কামটো আপোনালোকক ক'ব নোৱাৰি, চিন্তা কৰিব নালাগিব, চুৰটো কৰিবলৈ নাযাওঁ। কিন্তু চাই থাকক ভিডিঅ'টো, দেখাম ভালকৈ জাৰ্ণিটো, হয়নে? ডেষ্টিনেশ্যনটো মেইন নহয়, মানে চাফাৰটোহে মেইন, হয়নে? চাই থাকক ভিডিঅ'টো। এই চাবিটো ভৰাই লওঁ, হেণ্ডেল লকটো কৰি থ'লে বৰ প্ৰব্লেম এইটো। চ' বন্ধুসকল, কথাখিনি কৈ থাকোঁতে যিমানে নইজ আহিছিলে নাই, মানে মই নিজে বুজি পোৱা নাই কি কৈ আছোঁ। কিন্তু আমি অলৰেডি পালোঁগৈ আপোনাৰ লাডৈগড়ৰ ভিতৰেদি সোমালোঁ, মানে আমি মইনাপুৰী ৰাস্তাটোদি গৈ আছোঁ। বাকী এয়া ঋত্বিক, ইও আছে মোৰ লগতে। চাই থাকক ভিডিঅ'টো। বন্ধুসকল, য'লৈকে নাহোঁ মানে এইটো সৰু পানীটো মানে কম্পালচৰি কৰিবই লাগিব আৰু। চ' ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাইছে। ঋতিকে হাঁহি আছে সেইফালে চাই এইফালে কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, কিন্তু মই তাত। চ' বন্ধুসকল, এতিয়া ব্ৰহ্মপুত্ৰৰ ঠিক ওচৰত আছোঁ। এয়া পানী বাঢ়িছে দেই, অলপ ভয় ভয় লাগিছে কিন্তু দেই। মানে ইটোৰ পাৰৰ পৰা সিটোৰ পৰা একদম ওলাই থকা নাই এতিয়া। আগতে মাজতে ওলাই আছিলে যেতিয়া খৰালি কালত। চ' ঋতিকক পঠিয়াই দিলোঁ মানুহজনক, টিকেটৰ কাউণ্টাৰ কোনফালে। ৰাইজ এখন পাৰ্ক কৰি ল'লোঁ ইয়াত, দেখিবলৈ পাইছে আপোনালোকে। চালিয়া প্লেচ, পানী পূৰা বাঢ়িছে। এতিয়া মায়ে কৈছিলে মানে পানীত কিবা এটা অৰিহণা এটা দি পেলাই উঠিবলৈ, কাৰণ আজি শনিবাৰ, দেউতা ঢুকুৱাবাৰ, গতিকে দি লওঁ। কৃষ্ণ ষ্টাৰ্ট দিছে। চ' বন্ধুসকল, এই ঘাটটো আপোনালোকক বহুত আঁতৰৰ পৰা দেখাই আছিলোঁ। এতিয়া আমি লাহে লাহে ওচৰ পাইছোঁহি আৰু আপোনালোকে যোনে যোনে আহিছে বাৰু বেলেগ কথা, কিন্তু মই নাহে। ঋতিক দা, কেনেকুৱা এক্সপিৰিয়েঞ্চ? মজা লাগিছে। ভিজিট কৰিছোঁ, এটা নতুন উৎসাহ, নতুন হেঁপাহে মাজুলীলৈ বুলি যাত্ৰা আৰম্ভণি আমাৰ। আশা কৰিছোঁ এই যাত্ৰাই যাতে আমাক শুভ হওক, আৰু লগতে আমাক বহুত কিবা কিবি আহি আছে, কিবা সহায় কৰক। এয়া চাওক আপুনি, নদীৰ পানী মানুহটো অকণমান হেৰি কৰি দিব লাগে, তেতিয়াহে ভাল লাগে। নদীৰ পানী বাঢ়ি মাছমৰীয়া বহুত থাকিলে এইবোৰত। নহয় মানুহ থাকে ইয়াত, এইবোৰ মানে তোমাৰ এইবোৰ মাছমৰীয়াবোৰ থাকে আৰু। মানে বেপাৰ। চ' বন্ধুসকল, ফেৰীখনৰ বেক চাইডলৈ আহিছিলোঁ। বেক চাইডৰ পৰা এই ভিউটো চাওক, পানী পূৰা কলকলাই আছে, দেখিছে? একদম মাজমজিয়া পাইছোঁ। এই ভিউখিনি চাওক না, কেমেৰাই জাষ্টিফাই কৰা নাই, কিন্তু মানে খালী চকুৰে যিটো দেখিছোঁ নাই, পাগলা হৈ গৈছোঁ একদম আৰু দেই। কেনেকা লাগছি কোৱাচোন, কেনেকা লাগছি? খাৰাপ লাগছে। খারাপ লাগছি? কি খারাপ লাগছি? চকলেট ধুলি জমাই গেছে,
চোখে ধুল জমে গেছে এদিকে খারাপ লাগছে আমি বলছি তোমার ভিউটা কিরকম লাগছে খুব ভালো লাগছে আচ্ছা একদম প্রাণ খুলি হাঁটছি প্রাণপুরি হাঁচি বঢ়িয়া বন্ধুসকল মই মানে কণ্টেণ্ট শ্বুট কৰিব লাগে বুলি মই নাজানো এতিয়া মই চাহ খাই হৈ গ'ল এতিয়া ঋতিক দাই খাই আছে ধুনীয়াকৈ বন্ধু কেনেকুৱা লাগিছে বন্ধু আমাৰ নিচিনা বন্ধু নে কি আমাৰ তাত পোৱা কেনেকুৱা লাগিছে তুমিতো চাহ নাখাওঁ বুলি কৈছিলা নাখাওঁ বুলি কৈছোঁ এতিয়া চাঞ্চত খুৱাই দিছে খাই দিছোঁ বঢ়িয়া এই দাদাজনে পূৰা ভিডিঅ' শ্বুট কৰিছে আপোনালোকে দেখিবলৈ পাইছে তো সেইটোৱে আৰু গৈ আছোঁ পামগৈ আৰু কিছু সময় আছে চাই থাকক ফালৰ পৰা চব বন্ধুসকল টিয়কৰ ফালৰ পৰা দলং এখনো বনাই থকা হৈছে মাজুলীলৈ যাবলৈ এইবোৰ পোষ্টবোৰ আপোনাৰ ডাঙৰ বনাই থোৱা আছে দেখিছে আপোনালোকে ভালকৈ ক্লিয়াৰকৈ অহা নাই বাট বনাই আছে আৰু সেইটোৱে যেতিয়া এই দলংখন বনি যাব তেতিয়া ডিষ্টেঞ্চটো বহুত কমি যাব বাৰু মানে সোনকালে পাবগৈ মানুহখিনি কিন্তু নদীৰ ওপৰে অহা যোনটো মানে ভাল লাগে নদীৰ ওপৰে সেইটো মানে দলঙৰ পৰাই ভাল নালাগে দলংখন সেইফালৰ পৰা আহিব পূৰা মেটেকা আহি আছে পূৰা ধুনীয়াকৈ যোৱা মেটেকা যোৱা বন্ধুসকল খালি এখন নতুন নাও এখন আহি আছে সৰু পূৰা আহিছে দেখিছে নাই হিৰো হৈছে পূৰা হিৰো একদম পূৰা দেখিছে হিৰোৰ নিচিনাকৈ আছে বন্ধুসকল পাই গ'লোহি এতিয়া উলিয়াই লওঁ তেতিয়া ভিডিঅ' দেখাব আপোনাক লাগিছে আজি মাজুলীলৈ আহিছোঁ মানে এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত ক'ব পৰা নাই এতিয়া মাজুলীখন কেনেকৈ আমি চাওঁ কি কৰোঁ হয়নে মানে কামো যথেষ্টখিনি আছে হয়নে গতিকে কাম যথেষ্টখিনি আছে এতিয়া মেইন ডেষ্টিনেশ্যনলৈ যাওঁ কিন্তু সেই বস্তুটো আপোনালোকক নেদেখাম চাম কিন্তু বাকীখিনিতো আপোনালোকে ধুনীয়াকৈ চাবলৈ পাব চাই থাকক ভিডিঅ'টো লাষ্টলৈকে থেংক ইউ বন্ধুসকল এতিয়া আমি মথাউৰিয়ে গৈ আছোঁ হৈছে ঘৰবোৰ কিমান তললৈ আছে দেখিছে নাই এইবোৰ কিমান তললৈ আছে ঘৰবোৰ মথাউৰিটো কিমান ওখ দেখিছে যেতিয়া পানী চানী বাঢ়ে মানে তলৰ ঘৰবোৰততো যেতিয়া পানী চানী বাঢ়ে তলৰ ঘৰবোৰত পূৰা পানী হৈ যায় দেখিছে তেতিয়া মানুহবোৰে মথাউৰিলৈ ওলাই আহে আৰু আমি গৈ আছোঁ চাই থাকক দেই লোকেশ্যনে আমাক এতিয়া ক'লে নিয়ে দেই জেগাতে গৈ পেলাই মাজুলীত মিচিং মানুহ দেখিছোঁ ঘৰটো বহুত
গ্ৰীনেৰী পৰিৱেশ এইফালে পূৰা চাংঘৰ তাংঘৰ দেখিবলৈ পাইছোঁ এইখিনিতে ৰখি পেলাই বোলো ফটোকে মাৰি লওঁ মেইন জেগাবোৰ দেখুওৱাই নাই একচুৱেলি নতুন নহয় জানো আৰু কিনো আৰু কামত আহিছোঁ হয় নাই কিন্তু জানি এইফালে পূৰা ফটাই আহিছোঁ এইবোৰে ৰাইডাৰ আমিবোৰনো কি আৰু এইবোৰে মেইন ৰাইডাৰ গাড়ী এখন আহি আছে নি এইফালে এটেক কৰি দিব নি আৰু চ' এইফালে ধুনীয়া প্লেচ এটা দেখিছোঁ থাম্বনেইলত ফটো এখন দিবলৈ দেখিছে নাই কিমান ধুনীয়া একদম বিশাল পথাৰ ইয়াতে আৰু ধুনীয়াকৈ ফটো এটা মাৰি লওঁ এয়া ঋতিক ছাৰে আমাৰ পূৰা হেৰি কৰিছে কি কৰিছে ফটো এটা মাৰিম বুলি কৈছে ন হে ফটো এটা মাৰি দিছোঁ এখেতক এওঁ হাঁহিটোতে ফেমাছ আৰু মানে মানুহটো ইভাগে ফেমাছ নহয় গম পাই নাই বন্ধু এওঁ মানে যিটো হাঁহি মাৰি দিয়ে নাই সেই হাঁহিটোতে ফেমাছ ঋতিক ছাৰ স্কুটিখন আঁতৰাই দিব লাগিব এয়া সেই ট্ৰেক্টৰখনে হেৰি কৰি পেলাব নগৈ বেয়া ধুনীয়া চাল মাৰিছে দেই বনাই আছে এইটো কি বনাইছে নাজানো দেই বৰ ধুনীয়া হৈছে আৰু হয় নাই হা কি ইউনিভাৰ্চিটি বহুত বঢ়িয়াকৈ বনাইছে চোৱা না হয় নাই বোলে লাইটৰ পোষ্টকেইটা দেখিয়ে মোৰ ভাল লাগি গৈছে মানে বহুত নিট এণ্ড ক্লিনভাৱে বনাইছে দেই হস্পিটেলো নহয় এখন কিবা ৰিজৰ্ট চিজৰ্ট টাইপে হ'ব এতিয়া আমি উভতিছোঁ মানে একো ইণ্টাৰেষ্টিং মানে ভিউ দেখাব নোৱাৰিলোঁ আপোনালোকক আমি কি অকলা কি আছিলে এখন সত্ৰ দক্ষিণপাট সত্ৰত সোমাম বুলি ভাবিছিলোঁ কিন্তু গুগল মেপে আমি যোনটো ৰাস্তা দি গৈছিলোঁ সেইটো ৰাস্তা দি ঘূৰাই লৈ গৈছিলোঁ নহয় আমাৰ নিজৰ কামটো হ'ল বাৰু কিন্তু আপোনালোকক দেখুৱাব পৰাকৈ মানে তেনেকুৱা ভিডিঅ' এটা নহ'ল তথাপিতো চিয়'ৰ আহিম এতিয়া বিহুততো মই ইয়াতে আহিম বুলি ভাবিছোঁ চাই লওঁ সময় সাপেক্ষে কেনেকৈ মিলে আৰু বাকী এইটো ভিউ এতিয়া আমি অথনি যোনটো ঘাটত উঠিছিলোঁ সেইটো কিন্তু অফলাঘাটত নামিছোঁ কিন্তু এতিয়া এইটো হ'ল আপোনাৰ কমলাবাৰী বেচাবাৰী নে কিবা বেচাবাৰী নে কিবা বেচামৰা কিবা এটা আৰু তালৈ আহিলোঁ স্কুটি পাৰ্ক কৰিলোঁ বাকী শুধৰাই দিব আপোনালোকে চাই থাকিব নহয় মাজুলী কোনোবাই চ' সেইটোৱে ভিডিঅ'টো চাই থাকক আৰু দেখা চ' বন্ধুসকল মাজুলীৰ পৰা উভতি আহিলোঁ এতিয়া নিমাতীত আহি পেলাই এই ছাইডৰ ঘাটৰ ছাইডৰ হোটেলখনত এই ৰুটি আৰু কিবাকিবি খাইছোঁ মানে মাংস চাংসটো খাব নোৱাৰা আজি যিহেতু পাপা ঢুকুৱা বা শনিবাৰ গতিকে সেইটো আৰু এতিয়া খাই লওঁ তাৰপিছত বেছি নেখাওঁ ঘৰত পোৱালৈকেতো নেদেখাওঁ তো এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে আপোনালোকক জনাম চ' বন্ধুসকল আপোনালোকক কিমান কি দেখাবলৈ পালোঁ মই নাজানো বৰ বিশেষ দেখুৱাব নেপালোঁ আপোনালোকক কাৰণ কেলৈ আমি তেনেকৈ মাজুলীৰ আধা সংখ্যকলৈহে গৈছোঁ মানে আধাটোও নগ'লোঁ এইকেইদিন মানে এনেকুৱা চালিয়া ভাওনা হৈ আছে আমাৰ ইয়াত মানে কি ক'ম আৰু ভাওনা সমাৰোহ চলি আছে 12 দিনীয়া কাৰ্যসূচী তো সেইটোৱে বাকী তালৈকে মাক থৈ আহোঁগৈ আৰু যদিহে ভিডিঅ'টো ভাল লাগে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আপোনালোকক তালৈও লৈ যাম এদিন খালি আজি নেদেখাওঁ নেক্সট ব্লগ এটা আহি আছে সদায় গোটেইখিনি যদি ইয়াতে দি দিওঁ কি চাব থেংক ইউ